আসনাধিষ্ঠিত চৰকাৰে যিমানে স্বচ্ছ ভাৰত অভিযানৰ শ্লোগান নিদিয়ক কিয় এতিয়া চৰকাৰী কাৰ্যালয়ৰ অধীনত থকা নিতবহা বজাৰখন জাবৰ জোথৰে ভৰি পৰিছে। জমা হৈ থকা জাবৰ জোথৰৰ দমে পৰিৱেশ বিনষ্ট কৰাৰ লগতে জনসাধাৰণৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আশ্চৰ্যকৰ বিষয় যে পানীতোলা পঞ্চায়তৰ অধীনত চলা জাবৰ জোথৰ কঢ়িওৱা গাড়ীখনো ব্যক্তিগত কামত চলোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। এই হৈছে পানীতোলা ডেইলি বজাৰ গৃহ আৰু এই বজাৰ গৃহত কিছুদিনৰ আগতে ভাল ধৰণে বজাৰ লাগি আছিল, কিন্তু পানীতোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত পানীতোলা দৈনিক বজাৰখনৰ যি দুৰ্গন্ধময় অৱস্থা, যি জাবৰৰ ডাষ্টবিনত পৰিণত হ'ল, যিহেতু মাননীয় শ্ৰদ্ধা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জাবৰ নিষ্কাশন কৰাৰ নামত তেওঁ নিজৰ হাতত জাৰু লৈ নগৰে চহৰে বিভিন্ন জেগাত বিজ্ঞাপন লগাই ৰাখিছে যে স্বচ্ছ ভাৰত মিছন অভিযানক লৈ চফা, কিন্তু আজি পানীতোলা বজাৰ গৃহটোত পানীতোলা এখন পঞ্চায়তৰ বডি থকা অৱস্থাটো আজি পানীতোলা বজাৰখনৰ যি অৱস্থা, যিহেতু ক'ভিড প্ৰতিকূলৰ সময়ত এই বজাৰখনত বজাৰ বহিব নোৱাৰাৰ কাৰণে এই বজাৰলৈ প্ৰৱেশ কৰা পথৰ দুয়োকাষেই বজাৰ বহুৱাইছে আৰু মানুহৰ যান জঁটৰ সৃষ্টি হৈছে আৰু যি সামাজিক দূৰত্ব মানুহে বজাই ৰাখিব লাগে সেই দূৰত্ব বজাই ৰাখিব নোৱাৰা অৱস্থা হৈছে, যিহেতু বজাৰলৈ সোমাই অহা ৰাস্তাটো নিচেই ঠেক আৰু সেই ৰাস্তাটোত মানে ইতিমধ্যে দুই কাষে বজাৰ লাগিছে, তাত মানুহ গাত গহনা কৰি বজাৰত সোমাবলগীয়া হৈছে। গতিকে ওচৰতে কিছু এই ক'ভিড প্ৰতিকূলৰ চেণ্টাৰ এখন ইটো চাইডত আছে, হেৰি এখনো আছে। গতিকে মই তিনিচুকীয়া জিলা উপায়ুক্ত মহোদয় বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ তেখেতক যাতে এই ভিডিঅ'ৰ পৰা এই খবৰৰ পৰা ভিত্তি কৰি তেওঁ যাতে আমাৰ এই পানীতোলাবাসী ৰাইজৰ সন্মানৰ অৰ্থে আপুনি যেন মাননীয় উপায়ুক্ত মহোদয় দৃষ্টিগোচৰ হয় আৰু তেখেতে অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা ল'ব লাগে। আৰু যিহেতু জাবৰ নিষ্কাশনৰ নামত এখন গাড়ী আছে বুলি আমি জানিও সেইটো ব্যক্তিগত কামত ব্যৱহাৰ কৰা হৈছে, কিন্তু যদি উপযুক্ত প্ৰমাণ তথ্য থাকিলেহেঁতেন তেতিয়া হয়তো মই নামসমন্ত প্ৰকাশ কৰিলোহেঁতেন, কিন্তু উপযুক্ত তথ্য প্ৰমাণ নোহোৱাৰ কাৰণে মই সেই দিব পৰা নাই। গতিকে জিলা উপায়ুক্ত মহোদয়ক এই গাড়ীখনো তদন্ত কৰি আৰু বিভাগীয় কৰ্তৃপক্ষই যাতে এই জাবৰখিনি নিষ্কাশন কৰি আৰু পানীতোলা বজাৰখন পুনৰ সজ্জীৱিত কৰি যাতে আগতে যি ধৰণে বজাৰ বহিছিলে এই ধৰণে বজাৰ বহাব পৰা ব্যৱস্থা কৰিব লাগে। যিহেতু এই দেখিছে এইটো ড্ৰেইন হয়, নলা নগৰৰ পানীতোলা টাউনৰ লেতেৰা পানীটো ওলাই যোৱা নলা, ইয়াত বালি পেলাই নলাটো বন্ধ হৈ গৈছে। তিনিচুকীয়াৰ পৰা সৈয়দ আসিফৰ সহযোগত অজয় শৰ্মা ৰিপৰ্টাৰ অসম। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।